শুনকচোন মোৰ এটা ঘটনা ঘটিছে তাকে জনাবলৈ আহিছো কথাটো কি কওকচোন আহক বহকচোন আহক বহক মই ইয়াত বহিবলৈ অহা নাই আপোনালোকৰ দৰে বহি থকা মানুহ মই নহয় কি হ'ল আপুনি বহি থকা মানুহ নহয় বুলি ক'লে যে সেইকাৰণে থিয় হৈ দিলো আপোনাৰ প্ৰব্লেমটো কি মই এজাহাৰ দিবলৈ আহিছো মোৰ ঘৰৰ পৰা এটা আপুৰুগীয়া সম্পদ হেৰাইছে বস্তুটো কি আপোনাৰ ৰেডিঅ' সাধাৰণ ৰেডিঅ' এটাৰ কাৰণে আহি আপুনি থানা পাবহি লাগেনে মনে মনে থাকা সাধাৰণ ৰেডিঅ' বুলি নক'ব সেইটো মোৰ ৰেডিঅ' নহয় সেইটো মোৰ স্মৃতি চিহ্ন 1947ত আজিৰ দৰে প্ৰচাৰ মাধ্যম নাছিল ৰেডিঅ'ত শুনি শুনি দেশ প্ৰেমৰ ভাৱ মানুহৰ জাগৃত হৈছে তোমাৰ দৰে সোপা ঢিলা পুলিচে কি হ'ব আমি খবৰ কৰিম আপোনাক আমি জনাই দিম হ'ব মই এতিয়া আহিছো ৰ'ব ময়ো সেইফালেকে যাম ময়ে আপোনাক আগবঢ়াই দিম আপুনি মোৰ লগতে যাব পাৰিব মোক এলেহুৱা বুলি নাভাবিবা মই খোজকাঢ়ি যাম পাইছে বুঢ়াই দিছে দিছে আচৰিত চাই থাকোঁতে ঘটনাটো ঘটিল আকৌ বিশ্বাস কৰিব নোৱাৰিও কোন ক'ত লুকাই থাকে ধৰিব নোৱাৰিও হয় বহুত দূৰ চালোঁ কাকো নেদেখিলোঁ এই মন্দিৰটোৰ ওচৰলৈকে কোনোবাই দেখিছে এই ক'ব নোৱাৰি আজিকালি ধৰ্মীয় অনুষ্ঠানবোৰহে বাছি লৈছে আত্মগোপন কৰি ঘটনাবোৰ ঘটায় এই পুলিচকো কথাটো ক'ব লাগিছিল মই ফোন কৰিলোঁ অঁ কি হ'ল ইমান আৰ্জেণ্ট কল কৰিলে যে বহুত ডাঙৰ খবৰ এটা আছে আমাৰ ইয়াত দুটা উগ্ৰপন্থী ঘূৰি ফুৰিছে সিহঁতক যদি ধৰি দিব পাৰো নহয় মোৰ প্ৰমোচন হোৱাটো একদম পাক্কা অকল প্ৰমোচনে নহয় সাহসিকতাৰ পুৰস্কাৰ তাত তোমাৰো লাভ আছে এনেকুৱাকে প্ৰচাৰ কৰিম নিউজ চেনেলত বাজিয়ে থাকিব নিউজ চেনেল আৰু পুলিচৰ যুটীয়া অভিযানত দুটা দুৰ্ধৰ্ষ উগ্ৰপন্থী কৰায়ত্ব নিউজ চেনেল আৰু পুলিচৰ যুটীয়া অভিযান বুলি ক'লে নহ'ব নহয় পুলিচ আৰু নিউজ চেনেল মুঠতে পুলিচে অধিক গুৰুত্ব পাব লাগিব বুজি পাইছা অ'কে এইবোৰ বনাব নহয় যাব নহয় এইবোৰ লাফৰাত সোমোৱাটোৱে বেয়া এতিয়া আহক গোটেইকেইটাকে ধৰি নিয়ক তাৰপিছত এনকাউণ্টাৰ গোটেইটোকে একেটাকে দেখুৱাই থাকিব
তাৰপিছত টেমা গৰম হ'ব। তইনো দোকানৰ পৰা কিয় আঁতৰি যাব লাগে অ'? মই কি মুতিবলৈও যাব নোৱাৰোঁ। ঐ ব'ল এতিয়া মন্দিৰৰ ফালে সিহঁতক বিচাৰি যাওঁ। অ' ব'ল। মন্দিৰৰ ফালে যে আমি সিহঁতক দেখিছোঁ সেই কথাটো পুলিচে গমেই নাপাব। মই পুলিচক সেইটোও ফোন কৰি দিলোঁ। ভালে কৰিলি তোৰ আৰু বহুত ভয়ো এলা মাতক কোন ক'ত আছে? এই টিলিঙাটো বজাই দিওঁ নেকি? হে টিলিঙা বজালে পলাবহে। অ' সেইকাৰণেহে ভগৱানক লগ পোৱা নাযায়। ৰ'বা বাৰু মই কিবা এটা ব্যৱস্থা কৰি আছোঁ। হেৰি অ' হয়নে? অ' অকণমান দেখা দিবচোন। কি হৈছে আপোনালোকৰ কওকচোন। আপুনি দুজনকে অপৰাধী ইয়াত লুকুৱাই ৰাখিছে। কি বেছি ডাঙৰ হ'ল নেকি? ভাওনাত কোৱাৰ নিচিনাহে লাগিছে দেখোন। অঁ আপুনি দুজনকে অপৰাধী ইয়াত লুকুৱাই ৰাখিছে। উলিয়াই দিয়ক। কি কয়হে আপুনি? আপুনি দুজনকৈ অপৰাধী আশ্ৰয় দি কিন্তু বহুত ভুল কাম কৰিছে। অলপ পাছত এই কথা নিউজ চেনেলত বাজি উঠিব, তেতিয়া কিন্তু বহুত ডাঙৰ কথা হ'ব। আপোনালোকে দেখোন কথাবোৰ বেছি কৰি পেলালে। মই কোৱা নাছিলোঁ চেনেলৰ মানুহে ধৰক কৰিব বুলি। আপুনিয়ে ফোন কৰিছিলে। হয় আপুনিয়ে দেখোন কৈছিলে দুজনকে সন্ত্ৰাসবাদী বুলি। মই কৈছিলোঁ। অঁ মই কৈছিলোঁ হয় মোৰ দোকানতে ঘটিছে। চাওক চাওক কিন্তু সন্ত্ৰাসবাদী উগ্ৰপন্থী সেইবোৰ নহয় কিন্তু। দোষ আপোনাৰ নহয়, দোষ এইজনৰ। কাম গধুৰ তেখেতৰ, কয় এটা শুনে এটা। বেয়া লগা নাই? লোভ আপোনাৰ এতিয়াও কমা নাই? প্ৰমোচন বঁটা এইবিলাক আশাত আপুনি দৌৰি নুফুৰিব। আৰু আপুনি পাব্লিচিটি আৰু TRPৰ আশাত ঘূৰি নুফুৰিব। ভাল কাম কৰিবলৈ শিকক। শৰ্মা দা, ঘটনাটো কি? আপুনি মোক কিয় ফোন কৰিছিল? আচলতে ঘটনাটো এনেধৰণৰ। মই আচলতে ইহঁতক বুজালোঁ। ঘটনাটো আচলতে বেলেগ দিশত যাব পাৰে বুলি ভাবি আপোনালৈ ফোনটো কৰিলোঁ। এই দুজনে ঘটনাটো বহলাই পেলালে। ছাৰ এই জোকে কটা ঘাঁহ বিচাৰিহে ফুৰে। আপুনিও দুখনমান পতাকা চুৰ কৰোঁতে কথাটো বহলাব নালাগিছিল। নহয় ছাৰ, কোনে চুৰ কৰিলে কিমান নিছে মই একো নাজানো। জাতীয় পতাকা চুৰ কৰি নি অপব্যৱহাৰ কৰিব পাৰে, ক'ৰবাত জাবৰত পেলাই দিব পাৰে। সেয়ে আপোনাক কথাটো জনাই দিবলৈহে ফোন কৰিলোঁ। কাৰণ সাধাৰণ দোকানী হ'লেও মোৰতো কৰ্তব্য আছে। কিন্তু কথাটো একেজনে বেছি কৰি দিলে। ব'লকচোন ইহঁতৰ মনবিলাক অলপ বুজি লওক। शुभ नामे जागे तब शुभ आशीष मांगे गाहे तब जय गाथा जन गण मंगलदायक जय हे भारत
जय हे